শ্লোগানটো আজি আমি এই তিনিদিনীয়া যেটো প্ৰগ্ৰেম অনুষ্ঠান এই অনুষ্ঠানটোত আমি মানে প্ৰেক্টিকেলি পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিকেলি পাইছে আৰু বিকশিত ভাৰতৰ শ্লোগানটো আচলতে আমাৰ সতীৰ্থ আমাৰ কুঞ্জ বৰাই কৈছে যে ৰঙা ফিটাৰ মেৰপাকত কিতাপৰ মাজত আবদ্ধ হৈ আছে আৰু বৰ্তমান যি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ যেটো আমাৰ প্ৰেক্টিকেল গ্ৰাউণ্ডত যিখিনি কৰিব লাগে আজি ছাত্ৰ ছাত্ৰীখিনি সেই কথাখিনি আজি ধুনীয়াকৈ বুজি পাইছে যাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ অনুষ্ঠান এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰিছে আৰু মই যেটো গম পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতো ছাত্ৰ ছাত্ৰীসকলে বহুত আনন্দ বহুত আত্মহাৰা আৰু বুজাব পৰা তেওঁলোকে তাৰমানে খুব নভবা নিচিন্তা কথা কিছুমান আজি মানে স্বচক্ষুৰে প্ৰেক্টিকেল কৰি পেলাই জানিব পাৰে আমাৰ ইয়াত 9:30 পৰা 12:30 ক্লাছ হয় আৰু কালি আমি ক্লাছত যোনটো ফল স্কৰ্প বুলি কয় অৰ্থাৎ অনুবীক্ষণ যন্ত্ৰৰ যোনটো সৰু মিনি অনুবীক্ষণ যন্ত্ৰ বুলি আমি ক'ব পাৰোঁ সেইটো আমি নিজে বনাইছোঁ তাৰ দ্বাৰা আমি এই আমাৰ চাৰিওফালে থকা অণু পৰমাণু সেই বিষয়ে আমি জ্ঞান লাভ কৰিছোঁ আজি আমি প্ৰাইম মেথমেটিক্সৰ বিষয়ে শিকিলোঁ তাতে আমি বহুত নজনা কথা শিকিলোঁ যদি আমি কিছুমান এলফাবেট যদি যোগ কৰোঁ সেই এলফাবেটবিলাকৰ লগতে যেনেকৈ আমাৰ এলফাবেটখনত 26টা আখৰ আছে সেই 26টা আখৰক লৈ আমি মেথমেটিক্সৰ কেলকুলেশ্যন কৰিছোঁ যিখিনি আমি আগতে স্কুলত শিকা নাছিলোঁ সেইখিনি গম পালোঁ আৰু আমি খুবেই আনন্দিত যে আমাৰ বিদ্যালয়ে এইটো সুযোগ পালে আৰু তাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ প্ৰত্যেকজন উপস্থিত ব্যক্তিলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিচাৰিম যে নতুন যুৱ প্ৰজন্ম হিচাপে মই যাতে এই IITৰ ভৱিষ্যত হ'ব পাৰোঁ তাৰ বাবে মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মই আশা কৰিম যাতে আমাৰ যুৱ প্ৰজন্মসকলে নতুন টেকন'লজিৰ বিষয়ে প্ৰযুক্তিবিদ্যাৰ বিষয়ে সজাগ হওক তেওঁলোকে যে নিজৰ ভাৰতখনক আগুৱাই লৈ যাবলৈ সক্ষম হয় আমি মৰিগাঁও জিলাৰ ভৈৰৱন্ধা শংকৰদেৱ শিশু নিকেতনৰ পৰা আমি আহিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰী প্ৰায় 20জন ছাত্ৰ ছাত্ৰী আমি ইয়ালৈ লৈ আহিছোঁ প্ৰথম দিনাখনৰ পৰা ইয়াত আহি যিটো অনুভৱ হৈছে যে সঁচাকৈ আমাৰ অসমখন মানে বিজ্ঞানৰ ক্ষেত্ৰত টেকন'লজিৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে আৰু বহুতখিনি আগবাঢ়িবলৈ বাকী আছে কিন্তু ভাৰত চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ তত্ত্বাৱধানত যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে এটা সপোন লৈ পেলাই যে 2047 চনত এখন বিকশিত ভাৰত হ'ব আৰু এই ভাৰতৰ জৰিয়তে গোটেই সমগ্ৰ ভাৰতখনক অসমো যিহেতু ভাৰতৰ এটা অংগৰাজ্য গতিকে অসমকো টেকন'লজিৰ দিশত আগবঢ়াই নিব বুলি পেলাই যিটো তেওঁলোকৰ ধাৰণা যিটো তেওঁলোকৰ মটিভ সেই মটিভটো সঁচাই ভাল লাগিছে আৰু ইয়াত আহি আমি সঁচাকৈ ভাল লাগিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিছে কেন্দ্ৰীয় চৰকাৰৰ টেকন'লজি মন্ত্ৰী আহিছে শিক্ষামন্ত্ৰী আহিছে উদ্যোগ মন্ত্ৰী আহিছে তেওঁলোকে আহি বিভিন্ন কথা বতৰাবিলাক ছাত্ৰ ছাত্ৰীৰ লগত বুজা পৰা কৰিছে মত বিনিময় কৰিছে তেওঁলোকে বুজাই দিছে তাৰ উপৰিও খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ আমি বিশেষকৈ 7 ভনী ৰাজ্যৰ মানুহবিলাক লগ পাইছোঁ ভাল লাগিছে ছাত্ৰ ছাত্ৰীবিলাক একগোট হৈছে ভাল লাগিছে আমি পোনপ্ৰথমবাৰৰ কাৰণে আহিছোঁ সঁচাকৈ আমাৰ যিটো অনুভৱ আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ ইমানেই ধুনীয়া লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি গোটেই ছাত্ৰ ছাত্ৰীসকলে আমি শ্ৰেণীকোঠাৰ ভিতৰত যিখিনি জ্ঞান ইয়াত বাহিৰলৈ আহি পেলাই ইয়াৰ জ্ঞানৰ পৰিসৰটো সঁচাকৈ বৃদ্ধি হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ইজনে সিজনৰ লগত মত বিনিময় কৰিব পাৰিছে আৰু বিশেষকৈ ভাষাৰ ক্ষেত্ৰত আমি যিহেতু ছাত্ৰ ছাত্ৰীসকলে আমি অসমীয়া মাধ্যমৰ বিদ্যালয় আমি অসমীয়াতেই কথা বতৰাবিলাক পাতোঁ ইয়াত আহি পোৱাৰ লগে লগে যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশবিলাকৰ পৰা ৰাজ্যবিলাকৰ পৰা যেতিয়া স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আহিছে আমি ইয়াত বিশেষকৈ হিন্দী ইংৰাজী ভাষাটো কথোপকথনৰ ক্ষেত্ৰত তেওঁলোকৰ সহায় হৈছে সুবিধা হৈছে আৰু ইয়াত বিজ্ঞানৰ টেকন'লজি আমি দেখিছোঁ যিটো মিউজিয়াম আৰু যিটো আমি ইয়াত গৱেষণাগাৰ আছে যিটো আপোনাৰ মিউজিয়াম বনাইছে যিটো প্ৰদৰ্শনী বনাইছে ইয়াত সঁচাকৈ চাবলগীয়া বহুত বস্তু আছে that we are dealing with. Especially you talked about northeastern states. I will answer that very carefully. So we have one center called NESAC here, Northeastern Space Application Center. They are created here specifically to address the issues of the 7 states. And we collaborate with all the state administration, specifically with the scientist pool there available and the administration to look at what they really need. In terms of extreme weather issues, disaster-prone areas like flood and land degradation, landslides, then flooding. These matters we are dealing with advisories as well as information related to that. We also have similar activities all across the country. Even weather-related, we have a specific focus on in northeastern states. Say further beyond Chandrayaan 3, we have a plan to go to moon again. That's already announced. Government has given approval for Chandrayaan 4. Chandrayaan 4 will go again to the same point, the South Pole, and we will look at how we can go there, take some specimen or drill and take out some samples,
come back to Earth and deliver it. So it will demonstrate two type of technology. One is bringing sample, second is going to moon and then coming back to Earth. That technology also will be proven. But unfortunately, we don't have a rocket to do that. The mass of the satellite to go is very high. Our rocket currently has only 4-ton capability. So to go to moon and come back, we need to make 2 launches. One launch today, and after 15 days, we need to do another launch. So both satellites will go to space and dock together and become a single satellite and go to moon and then come back. So this is the first time we are going to do. No one has done like this before. So we hope that we will become the first country to do such a complex maneuver. To prove that we have a technology for docking, we are launching a docking mission in December end. That's called SpadeX.